এই দাদাজনে দেখিছে আপোনালোকে ইমান ধুনীয়াকৈ দাংবডি খেতি কৰিছে, প্ৰায় 10 বিঘা মাটিত তেখেতে দাংবডি খেতি কৰিছে। দাদা এই কিমান দিন হৈছে দাংবডিবিলাক? হয়, এইটো এতিয়া মোৰ 15 দিনমান হৈছে গুটি দিয়া। গুটি দিয়া 15 দিনত ইমান ডাঙৰ হৈ গ'ল? অঁ হয়, তাকে এতিয়া বন্ধাৰ লগে লগে এইটো উঠি আহিব আৰু 20 দিনত মানে দাংবডি লাগিব। এইটো কি কিবা হাইব্ৰিড নে এইটো লোকেল? এইটো লোকেল হয়। লোকেল কৰিছে ন? লোকেল। অঁ আপুনি ক'ৰবাত ভাল পাব। ক'ৰবাত প্ৰশিক্ষণ লৈছিলে নে এনেই? নাই প্ৰশিক্ষণ লোৱা নাই ন? আৰু আগতে কৰিছে নেকি? আগতে কৰিছোঁ মই ইয়াত মই বন্ধাকবি কৰিছোঁ, ফুল কৰিছোঁ। ইয়াত কমচে কম 15 বিঘামান কৰিছিলোঁ। বন্ধাকবি আৰু ফুলকবি ন? হয়। মানে কেনেকুৱা হৈছিলে? আলু কৰিছিলোঁ। ভাল হৈছিলে। আপুনি মানে বহুত আগৰ পৰাই খেতি বাতিৰ লগত জড়িত হৈ আছে? হয়, আগৰ পৰাই কৰি থাকোঁ। ঠিক আছে। আৰু আপোনালোকে ইয়াত কোনোবাই কৰে নেকি বাৰু? আৰু আছে মোৰ তেনেকৈ, মোৰ লগৰ এজন আছে প্ৰশান্ত কুমাৰ। তেখেতেও এবাৰ নতুনকৈ হেৰি কৰিছে, আপেল বগৰী খেতি কৰিছে। হয় নেকি? আৰু আপেল কৰিছে, আঙুৰ কৰিছে। বা আপুনি চাব পাৰে গৈ কেনে। হয় নেকি? আপেল আঙুৰ কৰিছে? হয়। ঠিক আছে। আচ্ছা, এইবিলাক এতিয়া কিমান দিনৰ পাছত ফুল দিব এইবিলাক? এইটো আৰু 10 দিনত ফুলিব আৰু 10 দিনমানত ফুলিব, হাইব্ৰিড হয় যে? হাইব্ৰিড হয়। আচ্ছা, আপুনি ইয়াত মানে কৰোঁতে কি দিছে বাৰু ইয়াত? সাৰ মানে পটাছ দিছোঁ, বেলেগ একো নাই। ইয়াত দিছোঁ মেটেকা দিছোঁ, ছাগলী গুৰ দিছোঁ। হয়। এইবিলাক আৰু লগতে আকৌ আৰু এটা নিৰ্দিষ্টকৈ যিটো খেতি হ'ব সেইটো লগতে কৰি দিছোঁ মানে চাহপুলি। যিটো স্থায়ী খেতি। আচ্ছা, এতিয়া দেখিছোঁ ইয়াত মাজত চাহপুলি দিছে ন? পাছত মানে এইবিলাক হোৱাৰ পাছত চাহপুলিটো ডাঙৰ হৈ যাব? চাহপুলি ডাঙৰ হ'ব, পলিথিনবিলাক আঁতৰাই দিয়া হ'ব। আচ্ছা, হেৰি আপোনাৰ আৰু বাগান আছেনে? আছে ন? এইবিলাক আপোনাৰে হয়? হয়। আচ্ছা, এইবিলাক আৰু লগাবলৈ আছে ন? এইখিনি লগাবলগীয়া আছে। আচ্ছা। এয়া দেখিছে আপোনালোকে কিমান ধুনীয়া, কিমান বেছিকৈ কৰিছে। আৰু দাদা পানীৰ ব্যৱস্থাটো কি কৰিছে ইয়াত? পাম্প আছে মোৰ। পাম্প আছে ন? এতিয়াতো বৰষুণ দিছে, এতিয়া সেইটো কাৰণে বৰষুণতো এইবিলাক নালাগে আৰু। হয়, এতিয়াতো দৰকাৰ নাই বাৰু পানী। আপোনালোকৰ এইবিলাক মানে ক'ত বিক্ৰী কৰেগৈ বস্তুবিলাক? এইটো আমাৰ ডেইলি বজাৰ আছে, সপ্তাহী বজাৰ আছে ওচৰতে। হয়। চেঁচা বজাৰ, পাট বজাৰ। বেপাৰীয়ে নিয়ে নে আপুনি নিজে নিয়ে? বেপাৰী আহে আৰু নিজেও নিয়ে। হয়। নিজে কষ্ট কৰোঁ অলপ। হয়। আৰু ইয়াত কীটনাশক আপুনি কি ইউজ কৰিছে? কীটনাশক বুলিবলৈ বেলেগ একো হেৰি দিয়া নাই। থাইমেট বোলা বস্তু হেৰি এটা আছে। মানে ওপৰত স্প্ৰে কি কৰিছে? ওপৰত এইটো যিটো মানে লফাৰ পোকটো ধৰে যে, সেইটোহে ইউজ কৰোঁ, বেলেগ একো নকৰোঁ। লফাৰটোৰ কাৰণে ইউজ কৰা হয়। আৰু এইবিলাক কিছুমানে এইবিলাক পৰুৱা নিচিনা এইবিলাক সেই বস্তুটোৱে মানে য'তে হ'লেও সেইটো লাগেই। এইবিলাক এজোপা লাগিছে। তো ইয়াৰ কাৰণেতো আপুনি মেডিচিন এতিয়া মাৰি ইউজ কৰিব লাগিব। আৰু তিতা কলা দিছে ন? এইটো তিতা কলাটো হাইব্ৰিডে হয়? আচ্ছা, তিতা কলা মানে এইটো হেৰি জেঙত বগোৱাটো ন? আচ্ছা। আপুনি এই খেতি বাতিৰ লগত কিমান দিনৰ পৰা জড়িত? এতিয়া 25 বছৰ হৈ আছে। 25 বছৰ? বাপৰে, আপুনি বহুত মানে পুৰণি খেতিয়ক হয়। আচ্ছা। ইয়াত এতিয়া কিমান বিঘা বুলি ক'লে? ইয়াত এতিয়া আছে 3.5 বিঘা অকল বডিয়ে আছে। দি আছে ন? মুঠতে আপুনি টোটেল 10 বিঘা এইফালেও আছে? এইখিনি এতিয়া কবি ৰুবনে হেৰি মানে চাহ খেতি কৰিব এইখিনি? এইখিনি এতিয়া অলপ দিনৰ পাছত মাটিমাহ দিব ন? আচ্ছা, আৰু সেইফালে মানে মানুহ এঘৰ দেখিছোঁ, এইঘৰ আপোনাৰে হয়? হয়। ঠিক আছে বাৰু দাদা, আপোনাৰ পৰা এতিয়া মানে বহুতখিনি কথা জানিলোঁ। তো আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। তো এইদৰে আপুনি সদায় খেতি বাতিৰ লগত জড়িত হৈ থাকক। তো ধন্যবাদ দাদা। হয়, মই উঠি অহা প্ৰজন্ম এইবিলাক সৰু চামক এইটোৱে কওঁ, কাৰণ খেতি কৰক, বাম খেতি কৰক, বাম খেতিত বহুত লাভ আছে। কিন্তু এনেই আবে যাবে ঘূৰি ফুৰি মোবাইল টিপি সেইবিলাক লাভ নাই। আজিকালিতো ল'ৰাই মোবাইল লৈ দোকানে ৰাস্তাই ঘূৰি ফুৰে, ফেচবুক হোৱাটছআপ চলাই ঘূৰি ফুৰে, সেইবিলাকতো এনেই বিনা কামত।
অঁ ঠিক আছে মানুহৰ ব্যৱহাৰ নজনা হ'ল আজিকালি মোবাইল পিটিকি লয় হয় হয় এয়া মই তাকে সেইবিলাক দেখাইছোঁ হয় হয় ধৰক মোক দেখি কেনে হয় হয় ওজন আগবাঢ়ি আহক হয় 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 ঠিক আছে তেতিয়াহ'লে দাদা বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ আপোনালৈও ধন্যবাদ থাকিল অহাৰ বাবে ঠিক আছে থেংক ইউ